গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল। তো মই এতিয়া আছো বৰ্তমান 14 মাইল। তো মই আহিছো মানে কৰিমগঞ্জৰ পৰা আৰু এতিয়া আছো 14 মাইল। তো আজি 14 মাইলত মানে ইয়াত বজাৰ আছে, আজি ৰবিবাৰ আৰু মোৰ লগত আছে সঞ্জীৱ ভাই। এয়া চাওক, তো যোৱা সপ্তাহত আমি ইয়াতে মানে ৰখিছিলোঁ, মানে ইয়াতে বজাৰ চজাৰ কৰি মানে ইয়াতে ভাত বনাই খাইছিলোঁ। তো আকৌ মনত পৰিলে মানে আজি ঠিক ঠাক আৰু মানে দেওবাৰে আহি পালোঁ। তো এতিয়া যাম বজাৰত আৰু গাড়ীটো ৰাখিছোঁ মানে পেট্ৰল পাম্পত। এয়া চাওক, গাড়ীটো ইয়াতে ৰাখিছোঁ। তো এতিয়া গাইছ আমি এতিয়া বজাৰত গৈ কিনি পূৰা বজাৰ চজাৰ কৰি ধুনীয়াকৈ ইয়াতে মানে ভাত বনাই খাম আৰু। তো এতিয়া বজাৰত যাওঁ আৰু গাইছ এতিয়া এনেকৈ পূৰা গৈ আছোঁ আমি দুইজনে পূৰা বজাৰত। তো কি পাওঁ লৈ আহিম আৰু ধুনীয়াকৈ বনাই খাম নে কি কোৱা? তো মানে যোৱা সপ্তাহত ইয়াতে মানে খাইছিলোঁ। তো আকৌ মানে মনত পৰিলে মানে এইটো বজাৰটো মানে বহুত ভাল লাগে ন ইয়াত মানে, আৰু পেট্ৰল পাম্পটো বহুত ডাঙৰ। তো এনেকৈ পূৰা গৈ আছোঁ। এয়া চাওক, প্ৰথমতে কিবা এটা খাই ল'ব লাগিব আৰু ভোক লাগিছে। ইয়াৰ মানে চাহ দোকানত খোৱাম, এটা সৰু এটা ধুনীয়া এটা দোকান আছে, তাতে কৰি থৰি খাই বৈ কিনি দোকানত যাম, বজাৰ চজাৰ কৰি আনি ধুনীয়াকৈ বনাই খাম। তেনেকৈ এতিয়া গৈ আছোঁ গাইছ। আৰু গাইছ এনেকৈ পূৰা চাহ পানী খাই ওলাই আহিলোঁ আৰু এতিয়া গৈছোঁ পূৰা মাৰ্কেটত। এতিয়া চাওক পূৰা মাৰ্কেট, আজি পূৰা তামাম মাৰ্কেট আৰু বৰ্তমান পূৰা খ্ৰীষ্টমাছ আহি আছে, পূৰা খ্ৰীষ্টমাছে পূৰা কাপোৰ ওলাইছে একদমবাৰে। তেনেকৈ যাওঁ, প্ৰথমতে মাংস লৈ আহিম, মাংস আনি কিনি ডাইৰেক্ট যাম আৰু খানা বনাব লাগে। তেনেকৈ গৈ আছোঁ পূৰা মাৰ্কেটৰ ভিতৰত চাওক, আৰু পূৰা এনেকৈ গৈ আছোঁ চাওক গাইছ। পূৰা খ্ৰীষ্টমাছৰ পূৰা কাপোৰে একদম কালেকশ্যন চাওক, পূৰা একদম কাপোৰে। তো খ্ৰীষ্টমাছটো আহিলে আৰু বেছিদিন নাই। চাওক পূৰা কাপোৰে। তো এনেকৈ পূৰা গৈ আছোঁ গাইছ আমি দুজনে, সঞ্জীৱ ভাই আৰু মে আছে, পূৰা গৈ আছোঁ। চাওক আৰু গাইছ পূৰা ফাইনেল আহি গ'ল পূৰা মাংস দোকানত, আৰু এইপিনে চাওক পূৰা মাংস লৈ ল'লোঁ আৰু এইপিনে পূৰা কাটিং কৰি আছে। চাওক দেই ইয়াৰ পৰা পূৰা মাংস লৈ ল'লোঁ আৰু মাংস লৈ কিনি এতিয়া ধুনীয়াকৈ গৈ কিনি বনাম আৰু গাইছ পূৰা মাংস লৈ ল'লোঁ। সেয়া চাওক, তো আজি মানে মাৰ্কেটটো ইমান এটা নাচাওঁ আৰু আপোনালোকক নেদেখুৱা। তো গৈ কিনি ডাইৰেক্ট মানে ভাত বনাব লাগে, মানে টাইমো বহুত হৈ গ'ল। সেইটো কাৰণে ডাইৰেক্ট মাংসটো মানে ল'লোঁ আৰু এইখিনি ঠাইৰ পৰা গৈ আছোঁ। এয়া চাওক, তাৰমানে আজি মাৰ্কেটটো আপোনালোকক ইমান নেদেখুৱাওঁ আৰু মানে বহুত দেৰি হৈ গ'ল। তো গৈ কিনি ভাত বনাব লাগে সোনকালে। তো এনেকৈ এতিয়া গৈ আছোঁ ডাইৰেক্ট মানে গাড়ীত। আৰু গাইছ পূৰা ফাইনেলি আহি পালোঁ মানে গাড়ীত, আৰু মানে গাড়ীৰ ভিতৰৰ পৰা বস্তুবিলাক ওলালোঁ। এতিয়া গাড়ীৰ মানে বডিত এতিয়াহে মই আছোঁ গোটেই গাড়ীৰ বডিত। তো মানে ভাত বনোৱা বস্তুবিলাক পূৰা মানে ইপিনে ওলাই ৰেডি কৰিলোঁ। তো এতিয়া ধুনীয়াকৈ মানে বস্তুবিলাক আগত মানে ৰেডি কৰিম, আৰু সঞ্জীৱ ভাই গৈছে পানী আনিবলৈ। তো মই মানে চব্জিৰ লগত বনোৱাৰ কাৰণে মছলা পিঁয়াজবিলাক মানে কাটি কিনি ৰেডি কৰোঁ। তো এয়া চাওক পূৰা ওলাই কিনি ৰাখিছোঁ গেছটো, এয়া চৰুটো এতিয়া ৰেডি কৰিব লাগে। আৰু গাইছ পূৰা সঞ্জীৱ ভাই আনিলে পানী। এয়া চাওক বাল্টিত পানী, লওঁ তো এয়া পানী আনিলে সঞ্জীৱ ভাই। তো মই লৈ আহিলোঁ ওপৰত, আৰু মই এইপিনে পূৰা ধুনীয়াকৈ নহৰুবিলাক ৰেডি কৰি আছোঁ, মছলাবিলাক সোনকালে ৰেডি কৰিব লাগে, বনাব লাগে আৰু খাব লাগে গাইছ। এইপিনে পূৰা আমাৰ হৈ গ'ল মানে পূৰা ৰেডি মানে খানা বনোৱা। আৰু এইপিনে চাওক পূৰা গেছত তুলি দিলোঁ মানে ভাতটো মানে হ'লে। সেয়া চাওক, আৰু এতিয়া বনাম মাংস। সেয়া মাংস চাওক গাইছ, মাংস এইপিনে আলু, এইপিনে মানে জলকীয়া পিঁয়াজ, এইপিনে আদা নহৰু, আৰু মাংসবিলাক চাওক গাইছ ডাঙৰকৈ 4 পিচ পূৰা একদম বনাই আনিছোঁ, মানে 4 পিচ ডাঙৰকৈ কাটিব দিছোঁ। মানে আমি দুজনে মানে 2 পিচকৈ খাম আৰু এইপিনে পূৰা সঞ্জীৱ ভাইয়ে মাংস দিবৰ কাৰণে ধনিয়া পাতা ধুনীয়াকৈ মানে পূৰা বাচি আছে। চাওক, তো ভাতটো হোৱাৰ পিছত ধুনীয়াকৈ মাংসটো বনাব লাগে। এইপিনে ভাতটো হ'লে আৰু হ'বলৈ হ'ল। তো ভাতটো হোৱাৰ পিছত ধুনীয়াকৈ মানে মাংসটো বনাম। এইটো মাংস আলু এনেকৈ বনাম। তো ভাতটো হৈ লওক প্ৰথমতে, ভাতটো হোৱাৰ পিছত ধুনীয়াকৈ মাংসটো বনাই লওঁ। আৰু গাইছ পূৰা এতিয়া মাংস আছোঁ পূৰা ফ্ৰাই কৰি কিনি। সেয়া চাওক ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ, আৰু কালাৰ চাওক গাইছ কেনেকুৱা হৈছে। আৰু এইটো গাইছ ডাঙৰকৈ মানে পিচ মানে কাটি আনালোঁ। এইটো এটা আৰু এইটো এটা, আৰু এইপিনে আছে এইটো এটা, ডাঙৰকৈ 4 পিচ কৰিছোঁ। তো ধুনীয়াকৈ বনোৱা হোৱাৰ পিছত মানে খামেই আৰু, তাৰমানে দেৰি হ'ল বহুত, মোটামুটি 1:30মান বাজিলে। তো সেইটো কাৰণে সোনকালে বনাই আছোঁ, আৰু সোনকালে বনাই কিনি পূৰা একদম খাই মেলি আৰু ধুনীয়াকৈ মানে গুৱাহাটীত যাম, য'ত আমাৰ মানে গাড়ী লোড হয়। তো আজি চানডে, সেইটো কাৰণে আজি ইয়াতে ৰখিলোঁ, কাৰণ কি আজি গৈতো একো লাভ নাই, আজি মানে কোম্পানী বন্ধ। তো ধুনীয়াকৈ ইয়াত খাই বৈ কিনি লাহেকৈ ইয়াৰ পৰা গুচি যাম।
আৰু গাইজ পুৰা আমাৰ ভাত চব্জি হৈ কিনি পুৰা সাজি কাচি পুৰা ৰেডি। চাওক গাইজ, আৰু এইপিনে চাওক সঞ্জীৱ ভাইয়ে পুৰা মাৰি আছে। চাওক পুৰা একদম গাহৰি মাংসৰ জুতি লৈ আছে। চাওক গাইজ কিমান ডাঙৰ পিচ, চাওক গাইজ। তো এতিয়া ময়ো খাম, তো খাব লাগে গাইজ। মজা হয়। মজা হয়, মজা। তাৰমানে গাইজ যোৱা সপ্তাহত ইয়াতে আছিলোঁ, সঞ্জীৱ ভাইক লগ পাইছিলোঁ যোৱা সপ্তাহৰ। মানে সঞ্জীৱ ভাইয়ে কৈছিলে যে ৰবিবাৰে ইয়াতে বজাৰ লাগে, মানে গুৱাহাটী 14 মাইল। তো যোৱা সপ্তাহত খালোঁ। তো মানে আজি ঠিক ঠাক আকৌ মানে তেনেকৈ মানে ৰবিবাৰে আহি পালোঁ, মানে কৰিমগঞ্জৰ পৰা। তো ভাল লাগিলে, সেইটো কাৰণে ৰখিলোঁ, ৰখি বজাৰ চজাৰ কৰিলোঁ আৰু ধুনীয়াকৈ এতিয়া বনাই পুৰা খাই মেলি খাই আছোঁ। ডাঙৰটো খাই দেখুৱাচোন। তো এনেকৈ খাইছোঁ গাইজ। তো পুৰা একদম আলু আৰু পুৰা গাহৰি মাংসৰ জুতিৰে পুৰা ভাত। তো গাইজ প্ৰথমতে ভাতটো খাই লওঁ, খাই বৈ কিনি আৰু ধুনীয়াকৈ মানে ইয়াতে ৰেষ্ট টেষ্ট কৰি লাহেকৈ গুচি যাম ইয়াৰ পৰা গুৱাহাটী। আৰু গাইজ পুৰা একদম মানে ভাত খোৱা হৈ গ'ল, আৰু ভাত খাই বৈ কিনি পুৰা বস্তুবিলাক মানে গাড়ীৰ ওপৰৰ পৰা নুমালোঁ। ইয়াত চাওক, তাৰপিছৰ পৰা নুমালোঁ। তো মাংসটো খাই শেষ কৰিব নোৱাৰিলোঁ, আৰু আমাৰ সঞ্জীৱ ভাইটো মানে মাংস খাবই নোৱাৰে, 2 পিচ বা 3 পিচ হ'লে ইয়াৰ হৈ যায়। তো ৰাতিৰ কাৰণে হৈ যাব। আৰু তো ভিডিঅ'টো তো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, বাই।